हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে PM কিষাণ সম্মান নিধি যোজনাৰ 19 নং কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব আৰু এইটো 19 নং কিস্তি আপোনালোকে লাভ কৰিবলৈ হলে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ নাম্বাৰ ভেৰিফাইড আছে নে নাই, আপোনালোকৰ মোবাইল নাম্বাৰ আপডেট আছে নে নাই, আপোনালোকৰ লেণ্ড ৰেকৰ্ড আপডেট আছে নে নাই, সকলো বেনিফিচিয়াৰী ষ্টেটাছ আপোনালোকে কেনেকৈ চেক কৰিব মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই থাকে তেনেহলে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, তেনেহলে আগন্তুক দিনত মই ভিডিঅ'বোৰ আপলোড দিয়াৰ লগে লগে পোনপ্ৰথমে চাব পাৰিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'বোৰ আৰম্ভ কৰোঁ। The 19th installment of PM Kishan is expected to be disbursed in February 2025. এইটো 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰিলিজ কৰি দিয়া হ'ব 19 নং কিস্তি। However, the official confirmation for the release of the 19th installment of PM Kishan is yet to come. এইটো অফিচিয়েল কনফাৰ্মেশ্যন দিয়া হৈছে। এইটো এতিয়া ফেব্ৰুৱাৰী 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে 19 নং কিস্তি লাভ কৰিব। ইয়াত আপোনালোকৰ লিখি দিছে অন দ্য অফিচিয়েল ৱেবছাইট ইউ কেন চেক বেনিফিচিয়াৰী ষ্টেটাছ। আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছবোৰ চেক কৰিব। ইয়াত লিংক ইয়ৰ মোবাইল নাম্বাৰ থ্ৰু চিম্পল ষ্টেপছ। ইয়াৰ আপোনালোকে মোবাইল নাম্বাৰবোৰ যদি লিংক নাথাকে আপোনালোকে এইটো কেনেকৈ লিংক কৰিব, মোবাইল নাম্বাৰ আপডেট কেনেকৈ দিব মই ভিডিঅ'টোত আপোনালোকৰ প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিম। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰটো খুলি আপোনালোকে টাইপ কৰিব PM কিষাণ বুলি। এইটো টাইপ কৰি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথমত যিটো ৱেবছাইট দেখা পাব এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে অকমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াত তলত আহি দেখা পাব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, KYC কৰিব পাৰিব, নো ইয়ৰ ষ্টেটাছ আপোনালোকৰ ষ্টেটাছো চেক কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব Honorable Prime Minister has released 18 installment for PM Kishan Yojana on 5 October 2024. এইটো 2024 বৰ্ষৰ 5 অক্টোবৰত 18 নম্বৰ কিস্তিটো দিয়া হৈছে। ইয়াৰ পিছত ইয়াত দিছে KYC is mandatory for PM Kishan registered farmer OTP based KYC is available on PM Kishan portal. এতিয়া PM Kishan portalত আপোনালোকে OTP based KYC কৰিব পাৰে আৰু যদি আপোনালোকৰ OTP based KYC নহয় তেনেহলে আপোনালোকে তলত দেখা পাব or nearest CSC center may be conduct for biometric based KYC. যদি আপোনালোকৰ OTP based KYC যদি আপোনালোকৰ সম্পূৰ্ণ নহয় তেনেহলে আপোনালোকে ওচৰত থকা CSC চেণ্টাৰত গৈ ক'ব আপোনালোকৰ PM কিষাণৰ KYC কৰিব, হি বায়োমেট্ৰিক বেছড আপোনালোকৰ KYC টো কৰি দিব। গতিকে আপোনালোকে KYC টো প্ৰথমে চেক কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে অকমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াত আহি কেইবাটাও অপচন দেখা পাব। ইয়াত প্ৰথমত দেখা পাব KYC, যিসকলৰ KYC এতিয়ালৈকে পেণ্ডিং আছে এইটো KYC ত ক্লিক কৰি আপোনালোকে KYC কৰিব পাৰে। ইয়াৰ পিছত আপোনালোকে দেখা পাইছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে নতুনকৈ PM কিষাণত আবেদন কৰিব পাৰিব। ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ অৰ CSC ফাৰ্মাৰ। ইয়াৰ পিছত আপোনালোকে দেখা পাব আপডেশ্যন অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ। ইয়াৰ পিছত আপোনালোকে দেখা পাব নো ইয়ৰ ষ্টেটাছ। এতিয়া প্ৰথমে আপোনালোকৰ ষ্টেটাছটো চেক কৰিব। ষ্টেটাছটো চেক কৰিবলৈ হ'লে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে অকমান স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি আহি আপোনালোকে ইয়াত তলত দেখা পাব আপোনালোকৰ তিনিটা অপচন আছে। ইয়াত এটা আছে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এটা আছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এতিয়া যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো জনা নাথাকে তেনেহলে আপোনালোকে নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ক্লিক কৰি প্ৰথমতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে জানি ল'ব। ইয়াৰ পিছত আপোনালোকে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰত এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এণ্টাৰ কৰি ইয়াৰ পিছত আপোনালোকে কেপচা কোড বহাই আপোনালোকে গেট OTP ত ক্লিক কৰি আপোনালোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব। এতিয়া হওক আমি নো ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কেনেকৈ আপোনালোকে চাব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে অকমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি আহি ইয়াত দেখা পাব দুটা অপচন আছে। এটা আছে মোবাইল নম্বৰৰ জৰিয়তে আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো PM কিষাণ সম্মান নিধি যোজনা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো জানিব পাৰে আৰু এটা আছে আপোনালোকৰ ওচৰত আধাৰ নাম্বাৰ। আপোনালোকৰ আধাৰ নাম্বাৰ দি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেক কৰিব পাৰে।
এতিয়া বেছি সহজ হ'ব আধাৰ নাম্বাৰ দি আপোনালোকে এণ্টাৰ আধাৰ নাম্বাৰ ইয়াত আপোনালোকে নিজৰ আধাৰ নাম্বাৰটো বহাই ল'ব ইয়াৰ পিছত আপোনালোকে ওচৰত দেখা পাব কেপচা কোডটো বহাই ল'ব ইয়াৰ পিছত আপোনালোকে গেট OTP অপশ্যনত ক্লিক কৰি দিব গেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে অকমান স্ক্ৰল কৰি আহিব ইয়াত দেখা পাব আপোনালোকৰ OTP has been set at other registered mobile number আপোনালোকৰ registered mobile numberত এটা OTP আহিব ইয়াৰ পিছত আপোনালোকে OTP টো ফিল কৰি আপোনালোকে গেট ডিটেইলছত ক্লিক কৰি দিব গেট ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকে অকমান স্ক্ৰল কৰি আহিব স্ক্ৰল কৰি আহি দেখা পাব আপোনালোকৰ ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো শ্ব কৰিছে ইয়াৰ পৰা আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব কেতিয়াবা আপোনালোকৰ ষ্টেটাছ চাবলৈ হলে বা কেতিয়াবা মোবাইল নাম্বাৰ কেতিয়াবা আপোনালোকৰ KYC কৰিবলৈ হলে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বেছিকৈ দৰকাৰী গতিকে আপোনালোকে এনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো চেক কৰিব বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো এনেকৈ আপোনালোকে চাব পাৰিব এতিয়া আপোনালোকে ষ্টেটাছটো চেক কৰিবলৈ হলে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কেনেকৈ চেক কৰে আপোনালোকে বা আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো কেনেকৈ ওলায় আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া হওক আপোনালোকে যদি মোবাইল নাম্বাৰ আপোনালোকৰ আপডেট নহয় তেনেহলে আপোনালোকে মোবাইল নাম্বাৰ কেনেকৈ আপডেট কৰিব ইয়াত আপোনালোকে এটা অপচন দেখা পাব ইয়াত মোবাইল নাম্বাৰ আপডেট আপোনালোকে এই মোবাইল নাম্বাৰ আপডেট এইটোত ক্লিক কৰি দিব এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত আহি দেখা পাব আপোনালোকৰ মোবাইল নাম্বাৰ আপডেট বুলি এটা অপশ্যন আছে ইয়াত আপোনালোকে দেখা পাব মোবাইল নাম্বাৰ আপডেট ইয়াৰ পিছত আপোনালোকে তলত দেখা পাব সাৰ্চ বাই ৰেজিষ্ট্ৰেচন নাম্বাৰ সাৰ্চ বাই আধাৰ নাম্বাৰ এতিয়া আপোনালোকে এই নাম্বাৰটো আপোনালোকে ফিল কৰি দিব এইটো ফিল কৰাৰ পিছত আপোনালোকে ইয়াত ওচৰত দেখা পাব কেপচা কোড আপোনালোকে এই কেপচা কোডটো ইয়াত ফিল কৰি দিব এই কেপচা কোডটো ফিল কৰি আপোনালোকে এই সাৰ্চ বটনত ক্লিক কৰি দিব সাৰ্চ বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাব গেট আধাৰ OTP আপোনালোকৰ আধাৰ কাৰ্ডত থকা মোবাইল নাম্বাৰত এটা OTP যাব এই OTPটো আপোনালোকে ইয়াত ফিল কৰি দিব লাগিব এইটো ফিল কৰি আপোনালোকে ভেৰিফাই OTPত ক্লিক কৰি দিব ভেৰিফাই OTPত ক্লিক কৰি OK বটনত ক্লিক কৰি দিব ইয়াৰ পিছত আপোনালোকে দেখা পাব আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত ওলাই আহি গ'ল ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আহিছে ইয়াত ফাৰ্মাৰ নেম আহিছে ইয়াত আপোনালোকে প্ৰথমত কোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত শ্ব কৰিছে এতিয়া আপোনালোকৰ নতুন এটা মোবাইল নাম্বাৰ পুৰণা মোবাইল নাম্বাৰটো আপডেট কৰি এতিয়া আপোনালোকে নতুন মোবাইল নাম্বাৰটো দিব আপোনালোকে এই তলত দেখা পাব আপোনালোকে এণ্টাৰ নিউ মোবাইল নাম্বাৰ এই এণ্টাৰ নিউ মোবাইল নাম্বাৰ অপশ্যনত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ এক্টিভ মোবাইল নাম্বাৰ এইটো আপোনালোকে দিব এইটো শুদ্ধকৈ আপোনালোকে মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি আপোনালোকে গেট OTPত ক্লিক কৰি আপোনালোকে OTP ফিল কৰি আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জ হৈ যাব গতিকে আশা কৰোঁ আপোনালোকে এনেকৈ মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিব আৰু এনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওলাব পাৰিব বা আপোনালোকৰ PM কিষাণ পৰ্টেলত আপোনালোকৰ ডাটা কেনেকৈ ওলায় আপোনালোকে এনেকৈ চেক কৰিব পাৰিব এই ভিডিঅ'টো আপোনালোকে বুজি পাইছে তেনেহ'লে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব